61 কুৱেশ্যনটো এটা বহুপদৰ পৰা আহিছিলে x স্কোৱাৰ প্লাছ bx প্লাছ c বহুপদটোৰ সৈন্য দুটা দিয়া আছে আলফা আৰু বিটা গতিকে আলফা আৰু বিটাৰ যিহেতু সৈন্য গতিকে ইহঁতৰ যোগফল আৰু গুণফলৰ দ্বাৰা আমি কি হয় b আৰু c মান ওলাই ল'ব পাৰোঁ b আৰু c মান ওলাই লোৱাৰ পিছত আমাৰ যিটো সমীকৰণ দিয়া আছিলে c x স্কোৱাৰ মাইনাছ b x স্কোৱাৰ মাইনাছ 2c ব্ৰেকেট x প্লাছ c যিটো আছিলে ইয়াতে আমি কি হয় b আৰু c মানটো বহুৱাই দিম b আৰু c মানটো বহুৱাই দিলে আলফা আৰু বিটা কমন ল'ব পৰা যায় গতিকে কমন ল'লে তাক ডিভাইড কৰিলে সি আল্টিমেটলি 0 বাকি থাকিব x স্কোৱাৰ আলফা বাই বিটা প্লাছ বিটা বাই আলফা ব্ৰেকেট x প্লাছ 1 গতিকে এই সমীকৰণটোক উৎপাদক বিশ্লেষণ কৰিলে এটাৰ সৈন্য আলফা বাই বিটা বুলি নিশ্চয় পাবা এইটো এডভান্স মেথছৰ কুৱেশ্যন নাছিলে কেৱল b আৰু c মানটো বহুৱাই কেনে কৰিব লাগিছিলে বাছ কিমানেই সেইখিনি কৰা হ'লে এনসাৰটো ওলাই গ'ল হয় এনিৱে যি নহওক এইটো হয়তো কোনোবাই কৰিব পাৰিছে থ্যাংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'